ইউপিপিএল আমাৰ কাৰণে ফেক্টৰ নহয়। ইছলাম ধৰ্মীয় মুছলমান বুলি নহয়। ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজান ফকীৰ এটা ভাল এটা গেষ্ট হাউচ বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ, ব্ৰহ্মৰ কাৰণেও আমি দিম, ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ। চব মুঠতে আমাৰ BPF দলৰ নজৰত চব ধৰ্মীয় চব জাতি জনগোষ্ঠী সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাব। মুখ্যমন্ত্ৰীৰ মামাই আমাৰ মিডিয়াসমূহৰ কথাত আমাৰ প্ৰেছবিলাকক কিবা এটা দিছিল। নাই আপুনি কি এইটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, এইটো হ'ল অসমৰ চিফ মিনিষ্টাৰ। অসমতকৈ বহুত সৰু BTC, অসমৰ ভিতৰতে আছে। BTC হ'ল এটা কাউন্সিলে নিজাববীয়া যি কেপাচিটি আছে সেইটোতে আমি কাম কৰিম। ইছলাম ধৰ্মীয় মুছলমান বুলি নহয়। ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজান ফকীৰ এটা ভাল এটা গেষ্ট হাউচ বা এনেকুৱা মুঠতে বা ভৱনটো আমি বনাম। অকল মুছলিম নহয়, অকল ইছলাম ধৰ্মীয় নহয়, বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ, ব্ৰহ্মৰ কাৰণেও আমি দিম, ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ। চব মুঠতে আমাৰ BPF দলৰ নজৰত চব ধৰ্মীয় চব জাতি জনগোষ্ঠী সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাব। ইউপিপিএল আমাৰ কাৰণে ফেক্টৰ নহয়।